শুনাচোন ইম্পৰ্টেণ্ট কথা এটা আছিল মানে পাৰিলে হোৱাটছআপ কৰিবা মোৰ হাতত এতিয়া একেবাৰে সময় নাই আহিছোঁ আজি আমাৰ 3rd এনিভাৰ্চাৰী আছিলে তাকো পাহৰি গ'লা তুমি বাইদেউ ক্লাছটো আধাতে এৰি যাব পাৰিম নেকি কিয় ইম্পৰ্টেণ্ট কাম এটা আছিল মানে অ'কে ইমান ফোন কৰি আছিলা আজি তুমি আজি যেনে তেনেহে গানৰ ক্লাছৰ পৰা ছুটি লৈ আহিব পাৰিছোঁ দেই ছাৰপ্ৰাইজ কি ছাৰপ্ৰাইজ আছিলনো কিয় পাহৰি গ'লা তোমাক ভাল পোৱা যে মোৰ এবছৰেই হ'ল সেইবাবে আকৌ আই থিংক আমি 6 মান্থৰ পৰাহে ডেট কৰি আছোঁ নেকি আচলতে তোমাক প্ৰপ'জ দিয়েহে 6 মাহ হৈছে কিন্তু মোৰ তোমাক প্ৰথম দেখালে এবছৰেই হ'ল সেইটো তুমি নাজানাই তুমি কিন্তু কম দুষ্ট নহয় দেই কথা এটা কওঁ শুনাচোন ইমান ভাল পোৱাৰ পিছতো মই তোমাক আজিলৈকে দামী গিফ্ট এটা দিব পৰা নাই চাবা চাকৰি পোৱাৰ পিছত মই তোমাক দিব পাৰিম কিন্তু মোক দামী গিফ্ট নালাগে তুমি দিয়া সময় আৰু এই নিভাঁজ মৰমবোৰ কোনো বাহ্যিক বস্তুৰ লগত তুলনা নহয় ৰক্তি ইয়াতে ৰৈ থাকিবা নে ৰেষ্টুৰেণ্টলৈও যাবা ব'লা ব'লা তোমাক নেদেখাকৈ মই এদিনো থাকিব নোৱাৰোঁ জানা কাৰণ তোমাৰ চকুত যে মই সৰগীয় সুখ বিচাৰি পাওঁ তোমাৰ কথাকেইটা এটি এটি প্ৰেমৰ কবিতাৰ দৰে এয়া তোমাৰ প্ৰতি মোৰ অনুভৱ আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে আপুনি অপেক্ষা কৰক आपके द्वारा डायल किया गया नंबर इस समय व्यस्त है নমস্কাৰ ৰাইজসকল আপোনালোকে জানি সুখী হ'ব যে নগাঁৱৰ জনপ্ৰিয় সত্ৰীয়া নৃত্যৰ বিদ্যালয় পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰই সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালা আৰু অসম ভিত্তিক প্ৰতিযোগিতাৰ আয়োজন কৰিব ওলাইছে উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত কোনো বয়সৰ সীমাৰেখা নাথাকে গতিকে আগ্ৰহী প্ৰতিযোগীয়ে ফৰ্ম পাবলৈ এই ফোন নম্বৰত যোগাযোগ কৰিব পাৰে
9854521357। বাইদেউ এইখন আকৌ কি? অঁ তোমাক এইকেইদিন লগেই পোৱা হোৱা নাই যে সেইবাবে জনাব পৰা নাছিলোঁ। প্ৰতিযোগিতাৰ ফৰ্ম এইখন। কালি অডিশ্যন আছে। পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰত হ'ব। ময়ো ভাগ ল'ম বুলি ভাবিছোঁ। তুমিও যদি কালি চাবলৈ আহা তেতিয়া ভাল লাগিব মোৰ। বিয়াৰ পিছত আকৌ এইবোৰ কৰিলে সমাজত ভাল দেখিব জানো কোৱা? তুমি আগতে মোক সময় দিছিলা। এতিয়া মোৰ দায়িত্ব বেছি। পাহৰিছিলোঁৱেই। যিমান পাৰি সোনকালে যাব ট্ৰাই কৰি আছোঁ দেই। ছাৰ, আপোনাক বছে ফাইলটো লৈ কেবিনলৈ মাতিছে। ছাৰক কোৱাগৈ মই 1 মিনিটত গৈ আছোঁ। কম্পিটিশ্যন ষ্টাৰ্ট হ'বইচোন এতিয়া। তুমি কেতিয়া আহিবা নুশুন? মই তোমাক কল বেক কৰি আছোঁ। হোপছ তুমি বুজি পাইছা। তোমাক গাবৰ বাবে মঞ্চত পাতিছে, সোনকালে আহা। হেল্ল'। অঁ থেংক ইউ। শুনাচোন, কালি মই তোমাৰ অনুষ্ঠান চাবলৈ অডিটৰিয়ামত গৈছিলোঁ, কিন্তু মোৰ যোৱাহে দেৰি হ'ল। 1 मिनट। हेलो, आज न्यूज में दिखाई दी कल आपकी वाइफ ने शानदार परफॉर्मेंस किया। ओह राहुल, मेरे तरफ से भाभी जी को बधाई दे देना। ओके, श्योर। Proud of you. থেংক ইউ। তোমাৰ বাৰু আকৌ প্ৰগ্ৰাম কেতিয়া আছে? কিয় সুধিলা? তুমি বেয়া নাপাবা, মোৰ এইবাৰ পৰা মানে আৰু লেট নহয়।